নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। মই আগতে এটা ভিডিঅ'ত দেখুৱাইছিলোঁ কেনেদৰে পেন ড্ৰাইভত প্ৰফাইল পিকচাৰ লগাব পাৰিব। সেই ভিডিঅ'টো যদি এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে আপোনালোকে চাই লওক। আজিৰ ভিডিঅ'টোত মই দেখুৱাম কেনেদৰে আপোনালোকে পেন ড্ৰাইভত পাছৱৰ্ড লগাব পাৰিব। তো বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আপুনি পেন ড্ৰাইভত পাছৱৰ্ড লগোৱাৰ কাৰণে আপুনি কম্পিউটাৰটো অপেন কৰি লওক আৰু কম্পিউটাৰ বা লেপটপৰ লগত আপোনাৰ পেন ড্ৰাইভটো লগাই লওক। মোৰ ইয়াত দেখা পাইছে SanDisk 4GB পেন ড্ৰাইভটো মই লগাই লৈছোঁ। আপোনালোকে যিকোনো পেন ড্ৰাইভ লগাই ল'ব পাৰে। তাৰপিছত আপুনি পেন ড্ৰাইভত পাছৱৰ্ড লগোৱাৰ কাৰণে আপুনি পেন ড্ৰাইভলৈ গুচি যাওক আৰু মাউচৰ ৰাইট ক্লিক কৰক। টাৰ্ণ অন BitLocker ইয়াত ক্লিক কৰি দিয়ক আৰু আপুনি কিছু সময় অপেক্ষা কৰক। বন্ধুসকল, কিছু সময় পিছত এনেদৰে এটা পেজ অপেন হ'ব। ইয়াত আপুনি ৰাইট ক্লিক কৰক আৰু আপুনি যিটো পাছৱৰ্ড দিব বিচাৰে সেইটো টাইপ কৰক। তাৰপিছত যিটো পাছৱৰ্ড দিছে সেই পাছৱৰ্ডটো আকৌ ৰিটাইপ কৰক। বন্ধুসকল, ইয়াত ভালদৰে মন কৰিব, আপোনাৰ পাছৱৰ্ডটো মনত ৰাখিব আৰু দুয়োটাতে যাতে পাছৱৰ্ডটো একে হয়। তাৰপিছত আপুনি নেক্সটত ক্লিক কৰক। আপুনি ওপৰৰটোত ছেভ দ্য ৰিকভাৰী কি টু এ ফাইল ইয়াত ক্লিক কৰক আৰু ইয়াক ডেস্কটপত ছেভ কৰি দিয়ক। তাৰপিছত আপুনি নেক্সটত ক্লিক কৰক। ইয়াৰ পিছত আপুনি ষ্টাৰ্ট এনক্ৰিপশ্যনত ক্লিক কৰি দিয়ক আৰু আপুনি কিছু সময় অপেক্ষা কৰক। কিছু সময় পিছত আপোনাৰ পেন ড্ৰাইভত পাছৱৰ্ড লাগিবলৈ আৰম্ভ কৰিব। এনক্ৰিপ্টিং বুলি দেখাব। আপুনি কিছু সময় অপেক্ষা কৰক। ইয়াৰ কাৰণে আপোনাৰ 20 মিনিট বা আধা ঘণ্টামান সময় ল'ব পাৰে। আপুনি অপেক্ষা কৰক। আপুনি কেনচেল কৰি নিব, নতুবা আপোনাৰ প্ৰব্লেম হ'ব পাৰে। মই অলপ ভিডিঅ'টো স্পীড কৰি দিছোঁ যাতে আপোনালোকৰ চোৱাত সুবিধা হয়। আপোনালোকৰ কিন্তু সময় বহুত লাগিব পাৰে। আপুনি কেনচেল কৰি নিদিব, নতুবা আপোনাৰ প্ৰব্লেম হ'ব পাৰে। যেতিয়ালৈকে প্ৰচেছ সম্পূৰ্ণ নহয় তেতিয়ালৈকে আপুনি চলি থাকিবলৈ দিয়ক। বন্ধুসকল, আপোনালোকে প্ৰচেছটো সম্পূৰ্ণ হ'বলৈ দিয়ক আৰু মোৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলত যদি আপোনালোকে প্ৰথম হৈ থাকে তেনেহ'লে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ এনেকুৱা ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে। বন্ধুসকল, মই এনেকুৱা কম্পিউটাৰ বা লেপটপ ৰিলেটেড কিছুমান ভিডিঅ' আপলোড কৰি থাকিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধুসকল, মোৰ প্ৰচেছ সম্পূৰ্ণ হৈ গ'ল আৰু ক্ল'জ কৰি দিলোঁ। পেন ড্ৰাইভটো এবাৰ খুলি পুনৰ লগাই দিয়াৰ লগে লগে মোক আনলক কৰিবলৈ দিছে আৰু মই মোৰ যিটো পাছৱৰ্ড দিছিলোঁ সেই পাছৱৰ্ডটো দি দিলোঁ আৰু আনলক কৰি দিলোঁ। বন্ধুসকল, এনেদৰে আপোনালোকেও পেন ড্ৰাইভত পাছৱৰ্ড লগাব পাৰিব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব।